যে যন্ত্ৰণা মোৰ এই সানডে দিনটো মই অফিচৰ কাম কৰি থাকিব লগা হৈছে ছাৰক কৈ থাকিলেও নুবুজে দিয়া দিয়া হ'ব দিয়া অলপ মোক ৰেষ্ট ল'বলৈ দিয়া হ'ব দিয়া কিহে ডেকা বৰ টেনশ্যনত থকা নিচিনা লাগিছে নক'ব আৰু বুজিছে দাদা পৃথিৱীৰ সেই সমস্ত টেনশ্যন ভগৱানে মোৰ মূৰতহে দিলে বৰ বেয়া কথা হৈছে দেই আপুনি হাঁহিছে যে মইহে বুজিছোঁ মোৰ লগত কি হৈ আছে জীৱনটোৱে মোক গলিয়াই গলিয়াই ঘূৰাই ফুৰাইছে এইবোৰ ইমানকৈ ভাবি নাথাকিবা জীৱনটো যেনেকৈ গৈ আছে গৈ থাকিবলৈ দিয়া নহয় দাদা লাইফত ছাকচেছ হ'বলৈ টেনশ্যনটো ল'বই লাগিব ন মানে তোমাৰ চাগৈ জীৱনৰ ডাঙৰ কিবা লক্ষ্য আছে নহয় জানো হয় এতিয়া মই সেই এটা প্ৰাইভেট কোম্পানীতহে কাম কৰি আছোঁ কিন্তু মোৰ মন এজন পুলিচ ইনস্পেক্টৰ হ'বলৈ সেইবাবে মই দিনে ৰাতিয়ে বহুত কষ্টও কৰি আছোঁ পুলিচ ইনস্পেক্টৰ তোমাক কিন্তু সেই পুলিচৰ সাজযোৰত বহুত ভাল লাগিব জীৱনটোৱে মোক যেনেদৰে নচুৱাবলৈ লৈছে মোৰ সেই সপোনবোৰ সপোন হৈ থাকিব যেনেই লাগিছে তুমি মানে কথাবোৰ বৰ নিগেটিভকৈ ভাবা নিগেটিভকৈ ভাবিবলৈ মই বাধ্য সকলো ঠিক হৈ যাব তুমি খালি সেই ধৈৰ্যটো নেহেৰাবা কেনেকৈ ঠিক হ'ব কওকচোন মই সকলো ফালে সেই আন্ধাৰেই দেখি আছোঁ কিন্তু সেই আন্ধাৰ অবিহনে জানো পোহৰৰ কিবা মূল্য আছে এইবোৰতো ফিল্মৰ ডাইলগ ৰিয়েল লাইফত এইবোৰৰ প্ৰযোজ্য নহয় আপোনাক কেনেকৈ বুজাওঁ বাৰু মই মোক বাৰু নালাগে বুজাব খালি তোমাৰ নিজৰ লাইফটো ইমান কমপ্লিকেটেড কৰি নল'বা নাজানো আৰু মোৰ লগতেই কিয় এনেকুৱা হয় মই ভাগৰি পৰিছোঁ জীৱনৰ পিছে পিছে দৌৰি দৌৰি সেইটোৱেতো ভুল কৰি আছা কি ভুল কৰিছোঁ জীৱনটো হৈছে তোমাৰ তুমি ইয়াৰ পিছে পিছে কিয় দৌৰিব লাগে নদৌৰি কি কৰিম আপুনি মোৰ দৰে কষ্ট কৰিব লগা হোৱা হয় জীৱনৰ পৰা কেতিয়াবাই ভাগৰি পৰিলে হয় মইতো মোৰ জীৱনটো একেবাৰে সৰল গতিত লৈ গৈ আছোঁ মোৰ জীৱনৰ ডিক্সনেৰীখনত সেই প্ৰব্লেম টেনশ্যন এইবোৰৰ কোনো মিনিঙেই নাই আপুনি বৰ লাকি মানুহ পিছে সেই আপোনাৰ হাঁহিটোৰ চিক্ৰেট কি চিক্ৰেট বুলিবলৈ একো নাই মোৰ এই জীৱনটোৱে মোৰ এই হাঁহিটো কেতিয়াও নাইকিয়াই হ'বলৈ নিদিয়ে কাছ আপোনাৰ দৰে এটা জীৱন ময়ো পোৱা হয় মোৰ নিচিনা জীৱন আকৌ সেই ভগৱানে চবকে নিদিয়ে নহয় হয় দিয়ক ধিক্কাৰ মোৰ এই জীৱন হ'ব দিয়া সকলো ঠিক হৈ যাব ঠিক হৈ যাব কি ঠিক হৈ যাবহে আজি ছানডেৰ দিনটোতো মই অফিচৰ কামত ঘূৰি ফুৰিব লগা হৈছে ইফালে মোৰ দেউতা নৰিয়াত পৰি আছে গোটেই ঘৰখনৰ দায়িত্ব মোৰ মূৰৰ ওপৰত এইবোৰৰ পাছতো মায়ে কিছুমান অৰ্থহীন কথা লৈ এনেই গালি পাৰি থাকে এই সকলোবোৰ টেনশ্যনে মোক হেঁচা মাৰি ধৰিছে উশাহ ল'বলৈ সময় নোহোৱা হৈছে মোৰ আই জাষ্ট হেট মাই লাইফ এণ্ড মাই ফেমিলি মই কৈছোঁৱে নহয় ধৈৰ্য ধৰা সকলো ঠিক হৈ যাব আৰু শুনা ফেমিলিতটো প্ৰব্লেম থাকিবই আৰু আজিৰ দিনত যদি এজন মানুহে আপোন বুলি ক'বলৈ এটা ফেমিলি পাইছে তেন্তে তেওঁ বহুত ভাগ্যৱান আপুনি কথাটো নুবুজে কেলৈ মই এইবোৰৰ পৰা ভাগৰি পৰিছোঁ বেমাৰী হৈ পৰিছোঁ মই ভাগৰি পৰিছা আমাৰ অসমৰ হাৰ্টথ্ৰব মানে আমাৰ জুবিন গাৰ্গ সেইদিনা ষ্টেজতে ঢলি পৰিছিল কিন্তু তেওঁ ভাগৰি যোৱা নাছিল তেওঁ আকৌ সুস্থ হ'ল আকৌ সাজু হ'ল যুঁজিবলৈ শুনা ভাইটি জীৱনততো বাধা আহিবই আৰু এই বাধাই যদি তোমাক বাধা দিব পাৰে তেন্তে তুমি জীৱন ৰণৰ আটাইতকৈ দুৰ্বল ৰণুৱা কিন্তু মোৰ এই জীৱনৰ বাধাবোৰ বহুতেই ডাঙৰ আপুনি নুবুজিব এইবোৰ আচ্ছা মই বাৰু একো নকওঁ খালি তুমি ভাগৰি নপৰিবা কাৰণ সকলো ঠিক হৈ যাব আৰে আপুনি কিয় মোৰ প্ৰব্লেমবোৰক উপলুঙা কৰি আছে কি ভাবিছে আপুনি আপোনাৰ দৰে সকলো বিন্দাছ জীয়াই আছে মই প্ৰতিযোগিতাত দৌৰা এটা ঘোঁৰাৰ দৰে হৈ পৰিছোঁ আৰু আপুনি কৈ আছে সকলো ঠিক হৈ যাব ভাবিছিলোঁ ইয়ালৈ আহি কথাবোৰ অলপ ভালকৈ ভাবিম কিন্তু নাই আহিয়ে মই আপোনাক লগ পালোঁ আৰু আপুনি মোৰ ব্ৰেইন ৱাছ কৰি আছে প্লিজ মোক অলপ শান্তিৰে ইয়াত বহিবলৈ দিয়ক যাওক আপুনি বেলেগত বহকগৈ বাৰু ঠিকেই আছে দিয়া
নালাগে মনটো, মই পাৰিম দিয়া। কিন্তু ছাৰ আপুনি একো নহয়, মই ইমানো দুৰ্বল হৈ যোৱা নাই নহয়। এনি ডাউট? নো ছাৰ। মই অলপমান আগবাঢ়োঁ। অ'কে? য়েছ ছাৰ। দাদা শুনকচোন, অঁ কোৱা। মই নভবাকৈ মানুহজনক বহুত বেয়াকৈ কৈ পালোঁ। মই জনাই নাছিলোঁ তেওঁৰ ভৰি এখন বেয়া বুলি। প্লিজ পাৰে যদি তেওঁক মোৰ ফালৰ পৰা চৰি এটা কৈ দিব। নালাগে, সহানুভূতি দেখুৱাব নালাগে। মই আজিলৈকে বেলেগ কাকোৱেই আমাৰ ছাৰৰ নিচিনা ষ্ট্ৰং দেখা নাই। আপোনাৰ ছাৰনো ইমানেই ষ্ট্ৰং নে? পিছে কি কৰেনো তেওঁ? আপুনি তেওঁক চিনি পোৱা নাই নেকি? তেওঁ আমাৰ ডিষ্ট্ৰিক্টৰ নতুন SP। তেওঁ জইন কৰা বেছিদিন হোৱাই নাই। হি ইজ ভেৰি য়ং এণ্ড ইণ্টেলিজেণ্ট। SP? হয়, SP বিক্ৰম চলিহা। বাট মই তেওঁক যিহকে তিহকে কৈ পালোঁ। তেওঁ বা কি ভাবিছে? পিছে তেওঁৰ এই ভৰিখনৰ ঘটনাটো কেনেকৈ হৈছিল? সেই কথাটো ভাবিলেও আমাৰ শৰীৰ কঁপিবলৈ লয়। হা? এনেকুৱা কি হৈছিল? কৈছোঁ শুনা। আজিৰ পৰা প্ৰায় 2 মাহমান আগত ছাৰ আমাৰ মাজলৈ আহিছিল। মানে চাকৰিটো জইন কৰিছিল। চাকৰিত জইন কৰাৰ এসপ্তাহমান পাছত তেওঁ এগৰাকী সুন্দৰী মেডামক বিয়া কৰাইছিল। কিন্তু তাৰ 2 দিনমান পাছতেই সকলো শেষ। সকলো শেষ? কেনেকৈ? সেইদিনা দেওবাৰ আছিল। আমাৰ ছাৰে নিজৰ ফেভৰেট কাৰখন লৈ মেডামৰ সৈতে নিজৰ পৰিয়ালৰ কাৰোবাৰ ঘৰলৈ গৈছিল। কিন্তু অলপ দূৰ যোৱাৰ পাছতেই কাৰখনৰ ব্ৰেক ফেইল হৈ গ'ল আৰু ছাৰে কাৰখনৰ ওপৰত কণ্ট্ৰল হেৰাই পেলাইছিল। এনেকৈ কাৰখনে এডাল গছত খুন্দা মাৰিলে। ছাৰে ভৰিখনত বৰ বেয়াকৈ কষ্ট পাইছিল আৰু সেই বেয়া ভৰিখনেৰে কাৰখনৰ পৰা ওলাই আহিছিল আৰু মেডামক কাৰখনৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছিল। তাৰপাছত ছাৰে দেখে মেডামৰ ডিঙিত এটুকুৰা গ্লাছ সোমাই আছিল। মেডামে উশাহ ল'ব নোৱাৰা হৈছিল। লাহে লাহে মেডামে নিজৰ শেষ নিশ্বাসটো ছাৰৰ কোলাত এৰিলে আৰু সকলো শেষ হৈ গ'ল। নতুনকৈ অংকুৰিত হোৱা ফুল এপাহ মৰহি গ'ল। হাজাৰ সপোন পলকতে নাইকিয়া হ'ল। কিন্তু ছাৰক দেখিলে তেনেকুৱা নালাগে যে ছাৰ ইমান দুখত আছে। ছাৰৰ মুখৰ সেই হাঁহিটো মই দেখিছোঁ। ইমান দুখৰ পাছতো ছাৰে কেনেকৈ সেই হাঁহিটো মুখত ধৰি ৰাখে? ছাৰৰ সেই হাঁহিটো মেডামৰ আটাইতকৈ প্ৰিয় আছিল। মেডামে হেনো ছাৰক কৈছিল যদিও তেওঁ ছাৰৰ কাষত নাথাকে তথাপিও ছাৰৰ সেই হাঁহিটো আঁতৰিব নোৱাৰিব। ছাৰ কেতিয়াও ভাগৰিব নোৱাৰিব আৰু সেইবাবেই হয়তো তেওঁ কেতিয়াও হাঁহিটোৰ লগ নেৰে। আৰু ছাৰৰ ভৰিত খুট হোৱাৰ বাবে তেওঁক অফিচিয়েল লিভ দিয়া হৈছে। কিন্তু ছাৰে এসপ্তাহত 2 দিন হ'লেও ওচৰৰ থানাসমূহত যায় আৰু ষ্টাফবোৰক উৎসাহ দিয়ে। ছাৰটো আমাৰ বাবে ভগৱান। হয়, ছাৰ এজন সঁচাই ভগৱান। এ গ্ৰেণ্ড চেলুট টু হিম। জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি